আচ্ছা এইটো মুহূৰ্তত মই টংলা এইটো কি বুলি কয় টংলা ননাইপাৰাৰ যিটো ৰাগথলী এইটো ৰাগথলীত আছোঁ বৰ্তমান ৰাগথলীৰ যিটো ৰাগ মহোৎসৱৰ ৱৰ্কিং প্ৰেচিডেণ্ট তেখেত সন্তেশ্বৰ ৰাভা তেখেতক লগ পাইছোঁ আজি কেইদিনীয়া প্ৰগ্ৰামেৰে আপোনালোকে এই ৰাগ মহোৎসৱটো পালন কৰিলে আমি 8 দিনীয়া কাৰ্যসূচীৰে ৰাগ উৎসৱটো পালন কৰিছোঁ 12 তাৰিখৰ পৰা হৈছে 12 তাৰিখৰ পৰা আপোনাৰ আজিলৈকে মানে ৰাগটো চলি আছে আৰু 12 তাৰিখৰ পৰা আজিলৈকে হয় হয় কেইদিনীয়া হ'ল 8 দিনীয়া আছিল আৰু 8 দিনীয়া হৈছে না ইয়াতে আপোনালোকৰ যিটো হিন্দুত্ববাদৰ যিটো কৃষ্ণৰ লীলাৰ যিটো ৰাগ মহোৎসৱ সেই ৰাগ মহোৎসৱত ৰাইজৰ কেনে সঁহাৰি পাইছে ইয়াতে আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ ইয়াত জাতি বৰ্ণ ভাষা নিৰ্বিশেষে যথেষ্ট সংখ্যক মানে ইয়াত উপস্থিত হৈছে আৰু আমি যথেষ্ট ৰাইজৰ সহায় সহযোগিতা লগতে আৰ্থিক দিশৰ পৰা যথেষ্ট সহায় সহযোগ পাইছোঁ আৰু ভৱিষ্যত এনেকৈ পাম বুলি আমি আশা ৰাখিছোঁ যিটো আপোনালোকৰ এই মণ্ডপবিলাক কৰা হৈছে এইবিলাক যিটো মণ্ডপ এইবিলাক পাৰ্মানেণ্ট হোৱা নাই আপোনালোকে ষ্টেজ কৰি দিছে এইটোৰ বিষয়ে হয় আমি ভৱিষ্যতে এনেকৈ পাৰ্মানেণ্ট কৰিম বুলি ভাবি আছোঁ এতিয়া সদ্যহতে আমি যিটো নেকি মেইন মন্দিৰ ৰাসৰ সেইটো আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু আমাৰ যথেষ্ট কাম ইতিমধ্যে আগবাঢ়িছে ৰাইজৰ সহায় সহযোগিতাত আৰু ভৱিষ্যতে আমি এই এৰিয়াটো এনেকৈ গৈ মানে সুন্দৰভাৱে এনেকৈ মানে যেনেকৈ আমি এতিয়া হেৰিৰে পেণ্ডেলেৰে কৰিছোঁ ঠিক তেনেকৈ ভৱিষ্যত কৰিম বুলি আমি আশা কৰিছোঁ ঠিক আছে